না বিজেপিৰ আশীৰ্বাদ সকলোৰে ওপৰত আছে। প্ৰমোদ চাম্পা এই পূৰ্বক কি জানে কি চন্দন ব্ৰহ্মতো সিটো চাম্পা থাকক সি ইউপিপিলতো থাকক, মই আৰু নলম থাক লাভ নাই। চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত, আহক আপুনি টিকেট লওক খেলক, আপুনি ইউপিপিলত টিকেট নাপায়। এই কথাটো মই কৈছোঁ, মইতো স্বীকাৰ কৰি লৈছোঁ। ইউপিপিএলত জাগা পাবহি, ইউপিপিএলত জাগা পাবহি। আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয়, ইউজি ব্ৰহ্ম কোন হয়, ৰংগৰা কোন হয়, এই চন্দনক জাগা দিয়া মানুহ। জাগা নাপায়, পূৰ্বক জাগা নাপায় কি এই চন্দন। ইউপিপিএলৰ পৰা বহুত প্ৰপ'জাল আহিছে, মই প্ৰপ'জাল দিয়া নাই। ইউপিপিএলৰ পৰা প্ৰপ'জাল আহিছিল যে আমি BPF আৰু ইউপিপিএল আলোচনা বিলোচনা কৰি পেলাই কেনেকৈ আমি একগোট হৈ পেলাই আগন্তুক BTC নিৰ্বাচনটো খেলিব পাৰিম, তেতিয়াহে বিজেপিক খেদাব পাৰিব বুলি এই ইউপিপিএলে মোৰ তাত প্ৰপ'জাল দি আছে। তো মই যদি কথা নাপাতিম বুলি যদি প্ৰপ'জাল দিয়ে তেতিয়াহ'লেতো গোটেই মোক দোষ দিব বিচাৰিব। সেইকাৰণে মই উপায় নাই কথা পাতিবলৈ। কিন্তু জমাটো বা একগোট হোৱাটো কি ফৰ্মুলাত একগোট হ'ব, মই প্ৰপ'জাল দিছে আপোনালোকে চৰকাৰ এৰি পেলাই আহক, যদি সাহস আছে তেতিয়াহে এই মিত্ৰতাটো হ'ব। বহুত বছৰ হ'ল ৰাজনীতি কৰি অহাটো, কোনো দলৰ লগত মিত্ৰতা কৰি পেলাই মই বিশ্বাসটো কৰা নাই। আজিৰ দিনত আমাৰ BPF কাৰৰ লগত মিত্ৰতা নাই, বাছ সেইটোৱে আমাৰ ষ্টেট। মই যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যদি তাৰ মতে উঠা বহা কৰে তেতিয়াহ'লেতো মই আগতে চিফ হৈ থাকিলে হয় আগৰ পৰাই। প্ৰমোদ বড়োহে CM ছাৰৰ লগত ভাল, মোৰ ভাল নহয়। দিল্লীত বহুতে বহুত কামত যায়, ময়ো মোৰ কামত গৈছে। নাই এনেকুৱা নহয়, এনেকুৱা লগ কৰা নাই। এতিয়া কথাটো হৈছে এতিয়া নিৰ্বাচনৰ যিটো প্ৰিপেৰেশ্যন চলি আছে বা প্ৰচাৰ চলি আছে, আগৰ নিৰ্বাচন আমি দেখিছোঁ আপোনালোকৰ কথাৰ কটাকটি বহুত হৈছিলে মুখ্যমন্ত্ৰীৰ লগত। আপোনাৰ ঘৰৰ আগত পিকনিক খাম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। এইবাৰ অকণমান তেওঁৰ কমিছে, কিন্তু আহিব নহয় আকৌ। আহক, উপ নিৰ্বাচনত আহিব, CM ডাঙৰীয়া আহিব, ময়ো যাম, ময়ো নামিম, সিও নামিব, কংগ্ৰেছো নামিব, ময়ো নামিম, বিজেপিৰ বহুত নেতা পালি নেতা নামিব, আমিও নামিম, চাম নহয় ফিল্ডতহে কোনে কি কথা কয়। পিকনিক খাম বুলি এবাৰ এইবিলাক যাব দে, এইবিলাক যাব দে, এইটো আগৰ কথা। এতিয়া নাই আৰু এতিয়া যদি আহে ময়ো ক'ম না কিবা এটা। কমকৈ আহিছে নেকি তেওঁৰ প্ৰচাৰত, আপুনি কেনেকুৱা দেখিছে? মই নাজানো, আজিলৈকেতো চিডলি সমষ্টিত অহা নাই, কিন্তু আহিব, এলায়েন্স হিচাপে আহিব, কিয় নাহিব। কিন্তু আমাক বদমাছ যদি নকৰে আমি জিকিম চিডলিত। যদি নকৰে কেনেকুৱা চেঞ্চত বদমাছৰ কথা ক'ব, বদমাছীৰ কথা ক'ব? বদমাছটো মেলা কাৰণ থাকে, মেলা আছে বদমাছ কৰিবলৈ কি আছে। যদি ফ্ৰেণ্ডলি যদি ইলেকশ্যন হয় ফ্ৰী এণ্ড ফেয়াৰ, আমি জিকি আছোঁ। আপুনি ভাবে যে আপুনি চেলেঞ্জেছ আপুনি ফিল্ডত ঘূৰি চাওকচোন, BPF দলৰ সমৰ্থনটো বেছি না এই ইউপিপিএলৰ সমৰ্থনটো বেছি, আপুনি চাওক। কাৰ পৰা পাইছে বাৰু এতিয়া? কাৰণ কংগ্ৰেছো আহিছে, এফালে আমি দেখিছোঁ কংগ্ৰেছ BJP ইউপিপিএল আমাৰ লগত পায় নেকি BTC? কোনে কয়? সেইকাৰণে কৈছোঁ মই, বদমাছ যদি নকৰে আমি জিকি আছোঁ। আৰু এটা কথা কিন্তু সুধোঁ, যেনেকৈ আপুনিও ইলেকশ্যনত দিছে, বুদ্ধ বসুমতাৰীক, কংগ্ৰেছেও দিছে, এই ক্ষেত্ৰত ইউপিপিএল অকণমান লাভ নহ'বনে? ভোটটো ডিভাইড যদি হয় কেনেবা? সেইবিলাক কি কথা, ডিভাইড হ'ব? আমাৰ ভোটটো ডিভাইড নহয়, ডিভাইড হ'ব এই কংগ্ৰেছ আৰু ইউপিপিএলৰ ভোটটোহে ডিভাইড হ'ব, আমাৰ ভোটটো ডিভাইড নহয়। নহ'ব আপুনি এনেকৈ ভাবে কেনেকৈ? আগত যেনেকৈ আছে এনেকৈ আছে আৰু বাঢ়ি আছে। এইটো আপোনালোকৰ কথা ক'লে যেতিয়া আমি সুধিছিলোঁ, বোলেতো ভাল পজিটিভ, দুইটা পাৰ্টি যদি মিলে লগ হয়, কিন্তু মই ইনিচিয়েটিভ নলওঁ, মুখ্যমন্ত্ৰীয়ে যিটো ক'লে। নাই মুখ্যমন্ত্ৰীৰ কথা মিলিব কেনেকৈ?
মই প্ৰপ'জাল দিছোঁ UPPLক আপোনালোকে চৰকাৰে এৰি পেলাই আহক, তেতিয়া এই মিলাৰ কথাটো চিন্তা কৰিব পাৰে। আপুনি একটা ফালে চৰকাৰত আছে, আমাৰ লগত আৰু ইফালে মোৰ লগত কথা পাতি পেলাই BJP খেদাব লাগে বুলি আলোচনা কৰি, এইটো কি হ'ল? আকৌ বোলে কেবিনেট হৈ আপুনি বাহিৰলৈ যাব, এনেকুৱা কথাও শুনিলোঁ। এইটো প্ৰমোদ বড়োৰ কথা, প্ৰমোদ বড়োৰ কথা, এইটোতো BPF দলৰ কথা নহয়। আগৰ পৰা এটা অভিযোগ আছে, চৰকাৰ যাৰ লগত হাগ্ৰামা মহিলাই তাৰ লগত, আপুনি নিজেই কৈছিলে এটা সময়ত। মই এতিয়া আছে নেকি? মইতো নাই। কথাটো কৈছিলে আপুনি, এতিয়া সলালে। মই কাৰো লগত মিত্ৰতা কৰা নাই, সেইকাৰণে মই এতিয়া চৰকাৰত নাই। বসুমতাৰীক টিকটটো কিয় দিলে? আমি দেখিলোঁ যে তাৰ অকণমান সংঘাত আছিল আপোনালোকৰ মাজত টিকেটক লৈ। প্ৰমোদ বড়োৰ পইচলি অহাৰ কথাও আছিল ইয়ালৈ। এইবিলাক কথা মই নাজানো, শুদ্ধ বসুমতাৰীৰ লগত কি সংঘাত আছে নাই। মই আপোনালোকে টিকটটো কিয় দিলে? তেওঁক কিয় দিলে? এইবাৰ কেণ্ডিডেট তেওঁক কৰিলে। OSD অহাৰ কথা আছিল বুলি আমি শুনিছিলোঁ, প্ৰমোদ বড়ো বা বহুতে বিচাৰিছিল প্ৰমোদ বড়ো এজন OSD কথা। এইবিলাক ভিতৰুৱা কথা মই নাজানো, মই শুনাই নাই এইবিলাক। শুদ্ধ বসুমতাৰী MP ইলেকশ্যনৰ নিৰ্বাচনৰ পৰাই মই প্ৰজেক্ট কৰি আহিছোঁ। তেওঁৰ কি গুণটো আপোনাৰ পজিটিভ কি আপুনি মানে? তাৰ গুণটো এইটোৱেই ভাল, কি মানে বড়ো যেতিয়া আন্দোলন আৰম্ভ হয় 1987 পৰা, তাৰ পৰাই জড়িত, আৰু সি বহুত কথা জানে বড়ো আন্দোলনৰ বিষয়ে, আৰু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ আন্দোলন কৰি আহিছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত সি ওতঃপ্ৰোত জড়িত হৈ পেলাই আছে। আৰু মই এই নিজৰ চাকৰিটো ৰিজাইন দি পেলাই হ'লেও আমাৰ বড়ো আন্দোলনৰ লগত জড়িত হৈ আছে, মই সেইকাৰণে ভাল পাইছোঁ। আৰু যদি অকণমান আপোনালোকৰ মাজত বহুতে বিচাৰিছিল, এতিয়া সেইবিলাক বস্তু তললৈ গ'লনে? কাৰণ সকলো একেলগে নাথাকিলে আপোনালোকৰ ষ্ট্ৰেংথটো কমি যাব, উইক হ'ব। তেতিয়া BTC জন্ম হৈ পেলাই যেতিয়া 2005 চনত যেতিয়া নিৰ্বাচন হয়, সেই সময়ৰ পৰাই UG ব্ৰহ্মই বড়োবিলাকক ডিভাইড কৰি ৰাখিছে। আমিতো একেলগে থাকিব বিচাৰিছিল, কিন্তু বাধ্য কৰিছে UG ব্ৰহ্ম। এতিয়া যিটো মন্ত্ৰী, সিয়ে বদমাছটো, আচল বদমাছটো। জাতিত দুটা ভাগ কৰাৰ আচল মূল কিবাটো UG ব্ৰহ্ম। আপোনালোকে চিনি নাপায় ইয়াত কি বস্তু। এটা কথা ক'ব বিচাৰে যে আপোনাৰ লগত হ'ব বিচাৰোঁ বুলি। নৱশৰণীয়া যদি আমাৰ লগত একেলগে থাকি পেলাই মানে ইলেকশ্যন কৰিব বিচাৰে, আমাৰ কোনো লগা কি আছে? মিত্ৰতা কৰিব যদি আগুৱাই আহে মই কৰিম। গ'লে কাৰ লগত মিত্ৰতা নকৰোঁ? BPF আৰে আহকচোন, কাৰো লগত মিত্ৰতা নকৰিব BTC নিৰ্বাচনত, এইবাৰ নিৰ্বাচনত। যদি কিবা শৰণীয়া আমাৰ লগত মিলাব বিচাৰে, আহক, আমাৰ কি আপত্তি আছে? আমি সদায় ভাবোঁ যে হাগ্ৰামা মহিলাৰে মনত কি ভাবি থাকে। আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কয়, দুটা মানুহৰ কথা সুধিম, আপুনি কি ভাবে আমাক কেমেৰালৈ চাই কৰিব। হিমন্ত বিশ্ব শৰ্মা কি ক'ব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অসমৰ চিফ মিনিষ্টাৰ হয়, আৰু আমি চবেই সন্মান দিব লাগে। হয়, অসমৰ CM হয়। মই অপজিশ্যনত থাকিলে কি হ'ব? ময়ো যদি কিবা তাৰ পৰা পাই, সেইটোতো মই চেষ্টা কৰিবই লাগিব। আজি গভমেণ্টত আছে সি, তাৰ লগত অকণমান যদি লগ লাগি পেলাই কিবা যদি BTC উন্নয়নৰ কাৰণে মই যদি কিবা এটা আনিব পাৰি, ইয়াৰ কি বেয়া? আৰু কি ক'ব তেওঁৰ বিষয়ে? এজ এ পলিটিচিয়ান কি ক'ব তেওঁ? পলিটিচিয়ান হিচাপেতো ঠিকেই আছে, ভাল। কথা কি ক'ব একেবাৰে? মই বড়ো খাইহে, সি খাইহে, কাম নকৰেহি। সি খায়, কাম নকৰে। কিয় বিচাৰিছিল আপোনাক দুয়োটা একেলগ হওক, UPPL BJP একেলগ হওক? আপচুৰ কথাটো কি ক'ম? আপচু মানে UPPL মানে আপচু। আজিৰ দিনত আপচু প্ৰমোদ বড়োৰ দিনৰ পৰাই অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন। কিন্তু প্ৰমোদ বড়ো যেতিয়া নেকি আপচুৰ প্ৰেচিডেণ্ট হৈছে, সেই দিনৰ পৰাই মানে ৰাজনীতিত পূৰা ইনভল্ভ। আজি জয়ন্ত বসুমতাৰী ডাঙৰীয়া, সিহঁতো মানে একে প্লেটফৰ্মত একেলগে ভাত খায়, একেলগে অফিচ কৰে। আপচু অফিচৰ পৰাহে চলাই আছে। আজিৰ দিনত যিবিলাক লিডাৰ আছে আপচুৰ, ইহঁতে ৰাজনীতি কিবাহে কৰি আছে, কামহে কৰি আছে। বড়ো জাতীয় ছাত্ৰ সংগঠন হিচাপে ছাত্ৰসকলৰ কাম কৰা নাই। সৰ্বানন্দ সোণোৱালৰ লগতো বহুদিন কাম কৰিছিলে, তেখেতৰ বিষয়ে অকণমান। ভাল, সৰ্বানন্দ সোণোৱালো ভাল, কোনে বিয়া চবেই ভাল। এই যে ইয়াৰ আগত আমাৰ তৰুণ গগৈ ডাঙৰীয়া আছে, ইও ভাল। বেয়া কোনো নাই, প্ৰমোদ বড়োহে বেয়া। হিমন্ত বিশ্ব শৰ্মা ভাল, একদম ভাল, চব ভাল। প্ৰমোদ বড়ো ভাল নহয়, সি খালি খাবহে জানে, কাম নকৰে। মিত্ৰতা নকৰে, কংগ্ৰেছৰ সৈতেও নকৰে। কাৰো লগত নকৰে মই, কিন্তু
তো মই অকলে খেলিব পাৰা আমাৰ শক্তি আছে। প্ৰস্তাৱ দিয়ে কোনোবাই এতিয়াও লগলে নাই এতিয়া কোনোবা কংগ্ৰেছে প্ৰস্তাৱ দিলেই নহ'ব, কোনোবা BJPয়ে প্ৰস্তাৱ দিলেই নহ'ব, কোনোবা UPPয়ে প্ৰস্তাৱ দিলেই নহ'ব। এতিয়া কোনোবা লগত মিত্ৰতা কৰা মানে আমাৰ ষ্ট্ৰেংথটো কমি যোৱা। আৰু এক্সিষ্টিং MCLA আছে, ইয়াত আমাৰ হাৰাৰ কোনো প্ৰশ্নই নাহে। কেনেকৈ হিচাপ কৰিব? আৰু আপুনি চাওক 14 চিৰাঙতো আমাৰ ভোটটো বাঢ়ি আছে। মুঠতে নিশ্চিমা ভোটটো কমোৱা নাই, জিকি আছে। খাজলগাঁও ভোটটো কমোৱা নাই, বাঢ়িহে আছে। চালাকাটি ইয়াতো ভোট আমাৰ কমোৱা নাই, বাঢ়িহে আছে। আৰু ইয়াৰ পিছত 13 চিৰাং ইয়াতেও আমাৰ ভোটটো বাঢ়ি আছে, কমোৱা নাই। জাষ্ট 14 চিৰাংটো অলপ দুৰ্বল হৈছে বুলি কৈছে, ভোটটো বাঢ়াব পৰা নাই। আগত যেনেকুৱা আছে এনেকৈ আছে। তো এইবিলাক চালে আপোনালোকে কেনেকৈ ক'ব পাৰে যে UPPL জিকিব, BPF হাৰিব? BPF জিকিব, UPPL হাৰিব। আৰু ফিল্ডত চাওক, UPPLৰ মিটিং আৰু আমাৰ মিটিং কম্পাৰেটিভলি চাওক। ইহঁতৰ যদি 100 জন হয়, আমাৰ 1000 মানুহ হয়। এইটো নাই, আমাৰ একো প্ৰব্লেম নহয়, ইহঁতে এলায়েন্স BJP, AJP আৰু UPPL এলায়েন্স আছে। এলায়েন্স হিচাপে ইহঁতে সহায় কৰিবৰ কাৰণে কেম্পেইনটো কৰিবই, এইটো নিয়ম, এলায়েন্সৰ নিয়ম। যদিও আহে 3বাৰ 4বাৰ আহক, যিমান ডাঙৰ মন্ত্ৰী আছে, যিমান ডাঙৰ BJP বা UPPLৰ বা কংগ্ৰেছৰ নেতা আছে আহক, আমি নামাৰ লগে এইবিলাক চেচ। আপুনি 2020 চনৰ পৰা যেতিয়াৰ পৰা ক্ষমতা হেৰুৱাইছে তেতিয়াৰ পৰা আপুনি চন্দনৰ কথা বাদে, এইবিলাকৰ কথা বাদে, এইবিলাক পাৱাৰ লবি মানুহ, য'ত পাৱাৰ আছে তাতে গৈছে, ভাল হৈছে, তাতে কাম কৰি থাকক। সি আমাৰ এতিয়া পাৱাৰত নাই, আমাৰ লগত কি দৰকাৰ আছে চন্দন আহিব? UPPL এতিয়া পাৱাৰত আছে, পাৱাৰত থাকি পেলাই কাম কৰি থাকক দে, আৰু কি লাগে? কি সপোন? মোৰ সপোন নহয়, এইটো ৰাইজৰ সপোন। চাই থাকক 2025ত BPF চৰকাৰ কৰিব, এইটো 100%। আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ, পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে, ইয়াৰ ভিতৰত 10টাটো BPF জিকিব। চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে, 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে। এই 5টাতকৈ আমি বেছি জিকিম। দে ধৰি লৈছোঁ আমি 4টা, একটা আৰু কমি ল'লোঁ। আজিৰ দিনত 5টা আছেতো, আৰু কমি ল'লোঁ মই 4টা, 10 আৰু 4 14। বাক্সা জিলাত 11টা সমষ্টি আছে, 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে। আজিৰ দিনত 2টাৰ পজিশ্যন নহয়, কমত 6টা নালাগে, 5টা ধৰিছোঁ মই। 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই। 5টা আৰু 14টা কিমান হ'ল? 19টা। 19টা। আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে, 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছোঁ 2020ত। আজিৰ পজিশ্যন সেইটো নহয়, কমত আমি 6টা পাই আছোঁ। 6টা নালাগে মোক, আৰু কমাই লৈছোঁ 5টা। 19টা আৰু 5টা কিমান হয়? 24টা। চৰকাৰ কোনে বনাইছে? প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে? এইবিলাক বাহানা কৰি লাভ নাই। আৰু চিডলিত আমি জিকি আছোঁ। মই কৈ আছোঁ, চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়, 100% BPF জিকি আছে। হ'ব লাগে শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে। প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই। প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না, এইফালে SP, এইফালে OC, কাক বা IC লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োই। প্ৰমোদ বড়োই কৰিব পাৰে অশান্তিটো, সিটো হাৰিব 100%। সি জানি আছে 100% হাৰিব বুলি, সেইকাৰণে সি কেতিয়াবা SP বা কোনোবা OC বা IC এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে। সেইটোৱে। নাই আমাৰ কেম্পেইনটো ভালে মতো চলি আছে, ভালকৈ চলি আছে। আপোনালোকে চাওক, আমাৰ মিটিঙত যদি 100 জন হয়, ইহঁতৰ মিটিঙত অকল 2 জন 3 জনেই হ'ব। খালি জাকিৰ হুছেইনৰ কথা এটা কৈ গৈছে, জাকিৰ হুছেইন ঠিক কৈছে যে কংগ্ৰেছ BJP মানে হাগ্ৰামা মহিলাৰী, হাগ্ৰামা মানে এইটোতো ৰাজনীতিত চবেই একো ক'ব।
কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব, কোনোবা BJPও মোক এনেকুৱা বদনাম কৰিব, কোনোবা UPPও মোক এনেকুৱা বদনাম কৰিব। এইটো ৰাজনীতিৰ নিয়ম। কিন্তু সঁচা কথা সেইটোৱে, প্ৰমোদ বড়ো এইবাৰ শেষ এই উপ নিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে, প্ৰমোদ বড়োই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে, তেতিয়াহ'লে আমি জিকিম। BJPৰ লগত মই যদি ভাল হয়, আজি এনেকুৱা হয় মই যদি BJPৰ লগত ভাল হ'লে হয়, মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি? প্ৰমোদ বড়ো চাম্পাৰ এই পূৰ্বক কি জানে এই প্ৰমোদ বড়ো এই যে পুৰা অত্যাচাৰ মানে বছৰত যিটো পইচা আহে সেইটোকে খাব জানে, সি কাম কৰিব নাজানে। এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে। নাই ক'ত উন্নয়ন, কি উন্নয়ন কৰিছে সি? জিৰ'। প্ৰমোদ বড়ো জিৰ'। প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম, এইটো সম্ভৱ নাকি? ক'ত ঘৰে ঘৰে চাকৰি? প্ৰমোদ বড়োই কৈছে ৭৫,০০০ দিম, ক'ত ৭৫,০০০ দিম? মাটিৰ পাট্টা দিম বুলি কৈছে, ক'ত মাটিৰ পাট্টা? আমাক বুৰ্বক বনাইছে এই ৩ বছৰৰ কাৰণে কিবা পাট্টা দিছে বুলি কি কৈ? প্ৰমোদ বড়ো একো কাম কৰা নাই, সেইকাৰণে ৰাইজে বেয়া পাইছে প্ৰমোদ বড়োক, UPPLক, সেইকাৰণে BJPক ভোট দিব। কাৰণ নেকি এইটো এলায়েন্সৰ কথা। CM ছাৰে আহিব CM এইবিলাক এইবিলাক কি খণ্ডন ব্ৰহ্মতো সিটো যাম থাকক, UPPLতে থাকক, মই আৰু নলম, লাভ নাই। খণ্ডনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল। চন্দনক তাত আহক, আপুনি টিকেট লওক, খেলক, আপুনি UPPLত টিকেট নাপায়। সেই কথাটো মই কৈছোঁ, মইতো স্বীকাৰ কৰি লৈছোঁ। চিনি পোৱা নোপোৱা কথা UPPLত জাগা পাবহি, UPPLত জাগা পাবহি। আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয়, UG ব্ৰহ্ম কোন হয়, ৰংগৰা কোন হয়? এই চন্দনক জাগা দিয়া মানুহ জাগা নাপায়, জাগা নাপায় এই চন্দন। সকলো ৰাজনৈতিক দলকে শুভেচ্ছা দিম, কাৰণ সকলোৱে যদি হাৰিব বুলি ভাবে ইলেকশ্যনতো নেখেলিব। সকলোৱে জিকিব বুলিয়েতো ইলেকশ্যন খেলিব লাগিব, নহ'লেতো ইলেকশ্যনে নহিব। ফুটবল খেলত দুইটা দলে যদি জিকো বুলি নেখেলে তেতিয়াহ'লেতো কোনো কম্পিটিশ্যনে নহ'ব। গতিকে ইলেকশ্যনৰ কাউণ্টিঙৰ আগলৈকে সকলো প্ৰাৰ্থীয়ে নিজক জিকিম বুলি ভাবে, কিন্তু জয়ন্ত বসুমতাৰীক চিডলিৰ ৰাইজে সুন্দৰ কৰি সংসদ পাতি পঠাই দিছিল। আৰু মই বিশ্বাস কৰোঁ যে UPPL দলৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম এইবাৰ আগতকৈও বেছি ভোটত জয়লাভ কৰিব। BTCৰ কাৰণে যিখিনি টকা পইচা দিয়ে তাৰ অধিকাংশ টকাই বোলে আপুনি আধা আৰু প্ৰমোদ বড়োই খায়। চাওক, প্ৰথম কথা BTCত আমি যি ধন আৰু পুঁজি আগবঢ়াওঁ তাৰ হিচাপ নিকাচ গোটেইখিনি BTCবাসী ৰাইজৰ সন্মুখত আছে। এনেকুৱা যদি টকা খাব পৰা ব্যৱস্থা আছেই, প্ৰমোদ বড়োতো 4 বছৰ থাকিলে, আগৰ 13 বছৰ কোনে খালে? 17 বছৰ। যদি এনেকুৱা ব্যৱস্থা আছে মই নাজানো, মানি ল'লোঁ প্ৰমোদ বড়োৱে 4 বছৰ খালে, তাৰমানে আগত তৰুণ গগৈৰ লগত ভগাই কোনে খালে? যদি আছে, মই কাকো অভিযোগ দিয়া নাই, কিন্তু যদি প্ৰমোদ বড়োৱে মোৰ লগত ভগাই চুগাই 4 বছৰ খালে, আগত 17 বছৰ কোনে তৰুণ গগৈৰ লগত ভগাই খালে? সেইটোতো হিচাপ উলিয়াব লাগিব, হয়নে? গতিকে মই ভাবোঁ যে ইলেকশ্যনটো ধুনীয়াকৈ হৈ যাব। UPPL এইবাৰ ভাল ভোটত জিকিব, আগতকৈ বেছি ভোটত জিকিব। ঝাৰখণ্ডৰ বাবা চেষ্টা চলাই থকা হৈছে। বেলেগ ষ্টেট ইমানটো বুজিও নাপাওঁ না। অসমত যেনেকৈ বুজি পাওঁ যে চিডলিত জিকিবই, বেলেগ ষ্টেটততো আৰু ৰাইজেহে ক'ব পাৰিব, কিন্তু আমি কষ্ট কৰি আছোঁ। মই ভাবোঁ BJP গভৰ্ণমেণ্ট হৈ যাব। নেশ্যনেল লেভেলত
উত্তৰ প্ৰদেশত মাদ্ৰাছা ইতিমধ্যে নিষিদ্ধ কৰিছে, অসমতো তেনেকুৱা নাই আমাৰ মই উত্তৰ প্ৰদেশৰ ভাৰ্ডিকটো মই দেখা নাই। খুব সম্ভৱ সুপ্ৰিম কোৰ্টে উত্তৰ প্ৰদেশত মাদ্ৰাছা চলি থাকিব বুলিহে কৈছে, মই যিমান দূৰ জানো। গতিকে ভাৰ্ডিকটো মই পঢ়ি ল'ম। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বে ঘৰে ঘৰে সোমাই আছে, কিবা পূৰ্ব কৰিব নেকি? নাই, সোমোৱাটো ভাল। কংগ্ৰেছ ইয়াত দুৰ্বল হৈ গৈছিলে, অলপ যদি উঠে উঠক, আমিনো কি বেয়া পাম। ছাৰ, যোৱাকালি হাগ্ৰামাই কৈছে যে বিজেপিৰ আশীৰ্বাদ মোৰ ওপৰত নাই কাৰণে অৱস্থা বেয়া, কি ক'ব? নাই, বিজেপিৰ আশীৰ্বাদ সকলোৰে ওপৰত আছে। আৰু আমি এইটো কোৱা নাই যে তোমাৰ ওপৰত আশীৰ্বাদ নাই, তোমাৰ ওপৰত আশীৰ্বাদ আছে। সমস্যাটো হ'ল যে কোনে ভাল কৰি চৰকাৰ চলাব, কাৰ দিনত BTCত ভাল কাম হৈছে, কাৰ দিনত দুৰ্নীতি কম হৈছে, কাৰ দিনত মানুহে ষ্টেট আৰু BTC চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিলি ধুনীয়াকৈ কাম কৰিছে, কাৰ দিনত বোমা বিস্ফোৰণ গুলী বাৰুদ নোহোৱা হৈছে। ৰাইজে সেইখিনিয়ে বিচাৰ কৰিব লাগে। মই এটাই কথা ক'ম যে মই চিফ মিনিষ্টাৰ হিচাপে কোনোবাই যদি মোক সোধে যে আপোনাৰ আটাইতকৈ ডাঙৰ ছাকচেছ কি, এটা ডাঙৰ ছাকচেছ হ'ল যে BTCত সম্পূৰ্ণ শান্তি লৈ অহাটো। কোন মুখ্যমন্ত্ৰী আগতে দুৰ্গা পূজাত কোকৰাঝাৰ অহাৰ কথা ভাবিব পাৰে? কোন মুখ্যমন্ত্ৰী আগতে বাসুগাঁও দুৰ্গা পূজাত ইয়াত পূজা চাব অহা পাতিব পাৰে? মইতো সদায় তেজেৰে ধোৱা মানুহৰ শৰীৰ চাবৰ কাৰণে আহিছিলোঁ BTCত। এতিয়া পূজা চাবৰ কাৰণেও BTCত আহিব পৰা হৈছে। ইমান ডাঙৰ পৰিৱৰ্তন এটা, মই ভাবোঁ যে সমসাময়িক ভাৰতবৰ্ষত ইমান নাটকীয় পৰিৱৰ্তন ক'তো হোৱা নাই, আৰু এইটো বহুত ডাঙৰ কথা। 5টা সমষ্টিৰ ভিতৰত মই 3টা সমষ্টিত ঘূৰিলোঁ, ধলাই, বঙাইগাঁও, চিডলি। 3টাতে আমি ভাল মাৰ্জিনত জিকিম। অহা কালি চামুগুৰি আৰু বিহালীত যাম। ৰাইজক দেখিলে তাৰ বিষয়ে ক'ব পাৰিম। তাতে যেতিয়ালৈকে মুখৰ সন্মুখত ৰাইজক নেদেখোঁ তেতিয়ালৈকেতো ক'ব নোৱাৰোঁ। এতিয়ালৈকে ক'লে কোনোবাই ফোনত কোৱা কথাৰ ওপৰতহে ক'ব লাগিব। এতিয়া চিডলি দেখিলোঁ, জিকিব। আপোনালোকৰ লগতো আন্দাজ চাই গম পালোঁ, জাৰ্নেলিষ্ট মতেও জিকিব। বঙাইগাঁৱতো সকলোৰে মুখ চাই গম পালোঁ বঙাইগাঁৱত জিকিব। ধলাইতো দেখিলোঁ জিকিব। অহাকালি চামুগুৰিত গৈ চামুগুৰিৰ কথা ক'ম আৰু বিহালীত গৈ বিহালীৰ কথা ক'ম।